ভাৰতত কোনে সৰ্বপ্ৰথম তুৰ্কী সাম্ৰাজ্য বিস্তাৰিত কৰে? মহম্মদ ঘুৰিয়ে। কোনে দিল্লীৰ ৰাজধানী দেৱগিৰিলৈ স্থানান্তৰ কৰিছিল? মহম্মদ বিন তুঘলকে। ভাৰতৰ ক'ত প্ৰথম মুছলিম ৰাজ্য স্থাপন হৈছিল? সিন্ধু আৰু মুলতানত। চুলতান মামুদে প্ৰথম কেতিয়া ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল? 1001 খ্ৰীষ্টাব্দত। ভাৰতৰ ক'ত প্ৰথম ডাকঘৰ স্থাপন হৈছিল? কলকাতাত। সম্ৰাট অশোকৰ জীৱনৰ একমাত্ৰ যুদ্ধখন কি? উত্তৰটো হ'ল কলিং যুদ্ধ। ভাৰত বুৰঞ্জীৰ সৰ্বশেষ হিন্দু ৰজাজন কোন? হৰ্ষবৰ্ধন। কোন চনত ভাৰতৰ ৰাজধানী কলকাতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হয়? 1911 চনৰ 12 ডিচেম্বৰত। 1576 খ্ৰীষ্টাব্দৰ কোনখন যুদ্ধত আকবৰৰ সৈন্যবাহিনীৰ হাতত মেৱাৰৰ শাসক ৰাণা প্ৰতাপ সিংহ পৰাজিত হয়? হলদিঘাটৰ যুদ্ধত। অসমৰ কোন দুজন ব্যক্তিক ইংৰাজৰ বিপক্ষে কৰা বিদ্ৰোহৰ বাবে ফাঁচি দিয়া হয়? উত্তৰটো হ'ল মণিৰাম দেৱান আৰু পিয়লি ফুকন। কোনখন ৰণত আহোম সৈন্যই মোগল বাহিনীক খেদি নি মানাহ নদী আহোম আৰু মোগলৰ সীমা নিৰ্ধাৰণ কৰে? ইটাখুলিৰ ৰণ। ভাৰত বুৰঞ্জীৰ কোনটো সময়ক হিন্দুবাদৰ সোণালী যুগ বোলা হয়? গুপ্ত যুগক। আৰ্যসকলৰ ধৰ্মগ্ৰন্থৰ নাম কি? উত্তৰটো হ'ল বেদ। ইতিহাসৰ জনক কাক কোৱা হয়? গ্ৰীক ঐতিহাসিক হেৰোডেটাছক। কোনে প্ৰথমে প্ৰয়োগমেলাৰ আৰম্ভ কৰিছিল? হৰ্ষবৰ্ধনে। দৰ্শকসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে অনুগ্ৰহ কৰি মতামত আগবঢ়াই আমাক আৰু অধিক ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহ আগবঢ়াই যেন। ধন্যবাদ।